Happy birthday to you. Happy birthday to you. Happy birthday dear Janta. Dun dun. Happy birthday to you. Happy birthday to you. Happy birthday to you. Happy birthday to dear No. Happy birthday to you. Happy birthday Rati Madam Jano. Banaise. To powder banaise. To Rati mane happy birthday special. To birthday banaise aru. Baki jiyo bagale aji prata baga video hobo. Yes, ঠিক আছে. Bye bye. নমস্কাৰ স্বাগত মোৰ অন্য এটা ভিডিঅ'লৈ যিহেতু কৈছিলোঁ আজি দিনটো অলপ ধামাকা হ'ব বুলি দেন ওলাইছোঁ জেগা এটালৈ যাওঁ বলক মোৰ পিছে পিছে আহি থাকক বুলি কওঁ মোৰ লগে লগে বলক ভিডিঅ'টোলৈ আগুৱাই গৈ থাকোঁ বস্তু এটা ডাইৰেক্ট জেগা এটাত সোমাওগৈ মানে বলক তো গৈ আছোঁ নেপাইছোঁ গৈ লাগিছে আচলতে গৈছোঁ ডাইৰেক্ট ডিলাৰ এটা আজি বাইক এখন উঠাই দিওঁ যি নাই হেপী বাৰ্থডে ফাৰ্ষ্ট জয়ন্ত হেপী বাৰ্থডে থেংক ইউ নিজকে নিজে কৰি লৈছোঁ তোৰ বাইক এখন উঠাবলৈ গৈ আছোঁ বলক আজি বাইক এখন উঠাই দিওঁ যি নাই ইয়মা ডিলাৰ বা বলক ডাইৰেক্ট ডিলাৰত গৈ সোমাই মেলি আপোনালোকক দেখাই আছোঁ কি হৈ আছে তাত ঠিক আছে বলক তো ইয়মা ডিলাৰ আহি পাই গ'লি চাওক ইয়মা ডিলাৰ এতিয়া ভিতৰত সোমাই যাওঁ বহু মা দেউতা খোলালি সকলো আছে মই ভিতৰলৈ সোমাই যাওঁ কি কৰি আছে কি নাই কোৱা চাওঁ বলক তো ভিতৰত ইয়মা ডিলাৰ আৰু এইবোৰ চব বাইক ইফালে বাইক তাৰপিছত ইয়াৰে এখন ভাইটিয়ে পচন্দ কৰিছে এখন দেখাইছোঁ চাওক 145 পাপাই চলাব এতিয়া ন এখন তোৰ পচন্দ আছে এখন এইটো কালাৰ এতিয়া কালাৰটো অলপ ইউনিকে হয় ভালেই লাগিছে মানে এইবোৰ কমন কালাৰ হয় এইটো নতুন টাইপ দেখিছোঁ তো চাওঁচোন ইয়াকে কেনেকৈ কি হয় তো এইফালে এতিয়া কাগজ পত্ৰ কৰি আছে আৰু তাৰমানে সকলো ডকুমেণ্ট চোৱা মেলা তো ৰেডি কৰি আছে কাগজ পত্ৰ অ'কে কৰি আছে মানে তো চব বহি আছে আহি গ'ল বাইক এইখনে হয় এইখনে পচন্দ কৰিলে এইখন লৈ যাব কাগজ পত্ৰ কৰি বিল চিল দি চব অ'কে এবাৰ ধোৱাবলৈ নিয়া হৈছে তাক ধুৱাই লওক তাৰপিছত ডাইৰেক্ট লৈ যাব পাৰি আৰু তো এইখনে লোৱা হ'ল ধুবলৈ নি আছে এই ককাই পুৰা 3টা খোজকাঢ়ি গৈ পিছে ময়ো খোজ এখন এতিয়া ধুই মেলি লৈ যাম আৰু তো এইফালে দেখিছে পুৰা ধোৱাত লাগি আছে পুৰা জিলিকি যাব এতিয়া অকণ ধুই লওক ধুই মেলি আৰু লৈ গৈ থাকিম মানে লৈ গৈ থাকিমগৈ বহুত দেৰি হৈ গৈছে বাৰু যাম আৰু তো ধুই মেলি হৈ গ'ল চাব পাৰে একদম জিলিকাই দিলে অলপ ৰ'দত শুকুৱাই দিছে তো এতিয়া এই বাইদেউ শিকাই আছে আৰু কেনেকৈ চলায় কেনেকৈ কি কৰে কেনেকৈ কি কৰিব মানে অলপ ইউনিক কিছুমান নতুন বস্তু আছে মানে ইয়াত ষ্টাৰ্ট কৰা সেইবোৰে অলপ শিকাই আছে আৰু তো ফাইনেলি হাতত আহি গ'ল কাগজ আহি গ'ল ভাইটি পুৰা বাইক চাইক লৈ নতুন বাইক পাৰ্টিটো কি ঘৰত যাম নে খাবলৈ ঘৰতে যাওঁ ই বাইকক আনিবলৈ যায় মাক আৰু বেটা ই তেল চেল ভৰাই মই আৰু মোৰ জানেই পচন্দি লৈ ময়ো ওলাই দিওঁ আৰু তো ফাৰ্ষ্ট ধামাকা এটা দেখিলে নেক্সট আকৌ ৰাতি পাৰ্টি ধামাকাটো আছে বলক তেন্তে তো মইতো আহি শহুবাৰী পাই গ'লোহি এতিয়া বেটাক আৰু তাইক আনিবলৈ গৈছে তো আহি মেলি মানে আজি বাৰ্থডে লগতে নিউ বাইক ধামাকা পাৰ্টি দেখাই থাকিম ঠিক আছে অ'কে আহি গ'ল কিহত উঠা নতুন বাইকত উঠা চাওঁ ই আহি পাই আৰু চিধা খেলতে লাগি গ'ল আহি পাইছে জাষ্ট সোমাইছে ইছ দেখিছে অকল জুজুকে মাৰোকে থাকে দেখিছে না কেমেৰা আগত সদায় চব ঠিকে থাকে বেক চাইডে পুৰা দিয়ে দিলে দেখিছা বেটা মায়ে তুমিও ডিছ কৰি দিছা মামা বাইকত কেনেকুৱা লাগিলে আহি নতুন বাইক
তো যিহেতু এতিয়া ঘৰ পালেগৈ ভালকৈ আকৌ এবাৰ গাড়ীখন দেখাই দিছোঁ নাম চাম সকলোবোৰ তেন্তে চাওক এইখনে হ'ল বাইক য়ামাহা কোম্পানীৰ হা অঁ তাৰপিছত এইফালে হ'ল FZS হয় তো ভালেই নিউ মডেলৰ আৰু ভালেই দেখিবলৈ সুন্দৰ আৰু বাকীনো কি ক'ম বাইকৰ বিষয়লৈ ইয়াৰ এটা নতুন আজিকালি লক ছিষ্টেম ওলাইছে আপোনাৰ ডাইৰেক্ট মানে চাবিটো অন কৰি দিলে অন নহয় তো মই অন কৰি দেখাইছোঁ ৰ'ব মই পাৰিম নোৱাৰিম ইমান একজেক্ট নাজানো মই ট্ৰাই কৰিছিলোঁ উঠনি পৰা নাছিলোঁ কেনেকৈ কৰি দিয়াচোন ভাইটি 2 3 বছ অফ কৰি দিলে 1ত অফ কৰিলে দেখিলে ন এতিয়া ষ্টাৰ্ট হৈ যাব এইটো অন কৰি দিয়া এইটো অন এই এনেকৈ ষ্টাৰ্ট কৰে এইটো মই এতিয়ালৈকে কৰিব পৰা নাই প্ৰায় 3-4 বাৰমান ট্ৰাই কৰিলোঁ এইটো নতুন লোক আহিছে চুৰ বা কিছুমান ক্ষেত্ৰত হেৰি হ'বলৈ মানে অলপ ছেফ হ'বলৈ কাৰণে ইয়াৰ লক ছিষ্টেমটো চেঞ্জ কৰিব পাৰিব 2 দিনৰ পিছত আকৌ ডিলাৰ মাতিছে তো তাত গৈ চেঞ্জ কৰা হ'ব কি হ'ল মামা বাইকত বহিছা ধুনু বাইকত তো এতিয়া ভাইলত বজাৰ চজাৰ গৈ আহোঁ পূৰা বজাৰ চজাৰ কৰি লৈ আহোঁ তাৰপিছত আকৌ আহি আছোঁ ঠিক আছে বজাৰ চজাৰ কৰি আহি গা পা ধুই ল'লোঁ পাইছে দেন বজাৰ কি আনিলোঁ দেখাওঁ বলক চাব কামত লগাই দিছোঁ মানে গা পা ধুই থাকোঁতে কামত বেলেগত লগাই দিছোঁ তো এইফালে এইটো অনা হ'ল আমাৰ প্ৰভু এজন আছে এইটো যেতিয়া হ'লেও বেচা ইয়ে কৰিব লাগে মৰা মেলা গুচোৱা বেচাটো যেতিয়া হ'লেও লাগি থাকে যদি আপোনালোকৰ ঘৰটো আনে তেতিয়াহ'লে মাতি নম্বৰটো তলৈ অকণ যাবা ন তই গম পাইছে ই যাব তলৰ নম্বৰটো দি দিম ক'ৰবাত এইবোৰ কামত যদি সহযোগিতা লাগে তো ই যাব দেই তো এইবোৰ কৰি লওক পূৰা বনাই মেলি তাৰপিছত খাম আৰু পাৰ্টি পূৰা পাৰ্টি গৈছোঁ ন সেইটোৱে তো কাটি মেলি আজৰি আৰু হাত চাত ধুই মেলি চাব পাৰে এইবোৰ কাটিলোঁ এইখিনি মাংস ভাজিৰ কাৰণে এইফালে আপোনাৰ পেটু ভাজি বুলি ক'ব পাৰি পেটু ভাজিয়ে হয় আৰু তো মানে ঠেং পাখি ডিঙি এইবোৰ আৰু মানে পেটু ভাজি কাৰণে তো এয়া মছলা এয়া বিলাহী আৰু আজি কাৰিকৰ হ'ল পাপা তো এইফালে পিঁয়াজ ফ্ৰাই কৰি আছে তো পাপা ষ্টাইলত বনোৱা ৰেচিপি আজি খাম তাৰপিছত আৰু এটা বস্তু দেখাবলৈ থাকি গ'ল এইটো হ'ল বেটা কাৰণ এই সৰু ই আৰু মানে লেগ পিচটো অলপ খাই ভাল পায় তো তাৰ কাৰণে আৰু অলপ মানে বাচি মেলি থৈ দিয়া হৈছে তো দেখিব পাইছে পাপাই এইফালে পুৰা মাংস বনোৱাত ব্যস্ত জয়ন্ত আজি বাৰ্থডে ভাইটিয়ে নতুন বাইকো ল'লে তো পুৰা পাৰ্টি চলিছে এইটোৱে দেখাইছোঁ এইফালে পেটু ভাজি দেখাইছোঁ এইফালে এক্সট্ৰাকৈ বেলেগ বনি আছে আজি ইয়াৰ বাৰ্থডে তো সম্পূৰ্ণ ৰেচিপিটো পাপাই দেখুওৱা নাই কাৰণ সময় মিলোৱা নাই যিহেতু যথেষ্ট মানুহ আহিব যথেষ্ট বুলি নকওঁ ঘৰৰ সম্বন্ধ ওচৰ পাজৰ মানুহবোৰ আহিব মানুহ অলপ হ'ব সেইটো কাৰণে মানে আহিছে যিহেতু ইমান মানে সময় দিব পৰা নাই সেইকাৰণে সম্পূৰ্ণ ভিডিঅ'টো কৰিব পৰা নাই পাপাই বনোৱা ৰেচিপিটো দেন এতিয়া মানুহবোৰ বলক দেখাওঁ মানুহবোৰ আহি পাই গ'লহি মানে অলৰেডি তো এইফালে মানুহে মানুহ পূৰা মানুহ এইফালে মানুহ তো মই অলপ এই কামে বনে লাগি আছোঁ আলহীবোৰ যিহেতু অতিথিবোৰ মানে যিহেতু দেখিলোঁ চব ঘৰুৱাই হ'ব তো এতিয়া কামে বনে লাগি আছোঁ এনেকৈ লাগি থাকিব লাগে বাইদেউ মানে খুন্দি আছে বাইদেউ কামত বিজি আছে তো সকলো সহায় কৰি আছোঁ সেইকাৰণে মাজে মাজে ক্লিপ এটা দুটা লৈ আছোঁ আৰু ঠিক আছে তো এইফালে দেখিবলৈ পাইছে মাংস অলৰেডি সিজিবলৈ কি সুন্দৰ কালাৰ তো এইফালে পাকঘৰত আমি সকলো গোটেই পৰিয়াল বুলিয়ে ক'ব পাৰি তো পাপাই কোৱা মতে অলমষ্ট মাংস বনাই হৈ গ'ল দেখিবলৈ পাইছে কি সুন্দৰ কালাৰ উঠিছে কি ধুনীয়া অলপ লৰাই মেলি মই দেখাই দিছোঁ বাৰু তো চাব পাৰে তো আৰু এতিয়া ধুনীয়া মিলি মেলি খাম আৰু তই বৰ খাই বৈ আজৰি সকলো খাই বৈ আজি যিহেতু কৈছিলে চব খাই বৈ আজৰি আজি ধামাকা ফূৰ্তি হ'ব তো চবে সকলোৱে ধামাকা আমি খাই বৈ আজৰি হৈ ফূৰ্তি কৰিলোঁ দেন এইবাৰ বাকীবোৰ কৈছে ফূৰ্তি কৰিছে সকলোৱে খাই বৈ ক্লিয়াৰ নাই এফালে পাপা কিবা ক'বলৈ আছে নেকি পাপা ভাত খোৱাই নাই কি ভাত খোৱা নাই পাপাই ভাত খোৱা নাই এবাৰ বাকী সকলোৱে খালে ভাত আমি চবে যিমানখিনি পালোঁ চবেই খালোঁ খাই বৈ আৰু এতিয়া আজৰি হৈ পাপয়ে মই বেলেগ এৰিয়ে নিদিছে ইয়াৰ মনটো বেলেগ বাৰু কি বুজাম দেন আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ কাইলৈ আকৌ লগ পোৱা প্ৰতিশ্ৰুতি নতুন এটা ভিডিঅ'লৈ আজিলৈ বাই বাই